দ্য ফেমিলি মেন নাই মই নিজৰ কথা কোৱা নাই। দ্য ফেমিলি মেন এখন ৱেব ছিৰিজ হয় যি এমেজন প্ৰাইমত এতিয়া টেলিকাষ্ট হৈ আছে। এনেকুৱা এটা ৱেব ছিৰিজ যি চাই বিৰাট ভাল লাগিলে মোৰ। আজি এই ভিডিঅ'ত মই আপোনালোকৰ লগত ৰিভিউ কৰিম এই ৱেব ছিৰিজ দ্য ফেমিলি মেনক। আপোনালোকক ক'ম কিয় এই ৱেব ছিৰিজখন বেলেগ হয়, মতলব কুছ হাটকে হয় বেলেগ ৱেব ছিৰিজতকৈ, আৰু কিয় আপোনালোকে এই ৱেব ছিৰিজখন মিছ কৰিব নালাগে। হাই ফ্ৰেণ্ডছ, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকে চাই আছে মোৰ চেনেল নতুন কথা শিকোত। নতুন কথা শিকোত এভৰি উইকত মই ট্ৰাই কৰিম এখন চিনেমা বা এখন ৱেব ছিৰিজৰ ৰিভিউ কৰিবলৈ। আপোনালোকক যি ৱেব ছিৰিজ কিবা ভাল যদি ৱেব ছিৰিজ ওলায় বা কিবা ভাল এটা ছিৰিজ ওলায় বা কিবা এখন ভাল চিনেমা মই চাওঁ, মই ট্ৰাই কৰিম আপোনালোকৰ লগত সেই মোৰ যি এক্সপিৰিয়েঞ্চ আছে সেয়া শ্বেয়াৰ কৰিবলৈ। আপোনালোকে মোৰ এই এক্সপিৰিয়েঞ্চ ভাল পাবও পাৰে, ভাল নাপাবও পাৰে। আপোনালোকে মই যি ৱেব ছিৰিজ ভাল পাইছোঁ বা যিখন চিনেমা ভাল পাইছোঁ আপোনালোকে ভাল নাপাবও পাৰে, কিন্তু যদি আপোনালোকে ভাল পায় আপোনালোকৰ কমেণ্টছৰ ৱেলকাম। যদি ভাল নাপায় তেতিয়াহ'লেও আপোনালোকৰ কমেণ্টছৰ ৱেলকাম, কাৰণ আপোনালোকক মই বিচাৰোঁ যে এই চেনেলৰ লগত অকণমান ইনভলভ হওক, তাত যাতে আমি আৰু আপুনি কিছু কথা পাতিব পাৰোঁ। বলক আজি নিজৰ ৰিভিউ ষ্টাৰ্ট কৰোঁ। দ্য ফেমিলি মেনৰ ষ্টৰি হয় এনেকুৱা এজন মানুহৰ যি নিজৰ ডুৱেল কেৰেক্টাৰ প্লে কৰি আছে। মানে এক প্ৰকাৰে নিজৰ ৱাইফ আৰু বাচ্চাৰ লগত এজ এ ফেমিলি মেন, আৰু এক প্ৰকাৰে নিজৰ দেশৰ কাৰণে এজ এ ৰ' এজেণ্ট। দ্য ফেমিলি মেনৰ ষ্টৰি আৰু ডাইৰেকশ্যন দিছে ৰাজ আৰু ডি কে, আৰু ৰাজ আৰু ডি কে ইয়াৰ আগতে এখন চিনেমা বনাইছিল যি বিৰাট ছুপাৰহিট হৈছিল, আৰু সেয়া হৈছে স্ত্ৰীখন ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ। আৰু সেইখন চিনেমা আপোনালোকে চাইছে হ'ব, কাৰণ বিৰাট ফেণ্টাষ্টিক চিনেমা আছিল সেই চিনেমাখন। ৰাজ আৰু ডি কে ইয়াৰ আগত গ' গোৱা গনখনো বনাইছিল, আৰু গ' গোৱা গনখনো বিৰাট মজা আছিল ছেইফ আলি খানৰ, আৰু ঠিক সেই প্ৰকাৰে তেখেতসকলে যি ফেমিলি মেনখন বনাইছে সেইখনো বিৰাট মজা বনাইছে। ফেমিলি মেনৰ ষ্টৰি ৰিভল্ভ কৰে এণ্টি টেৰৰিজমৰ লগত আৰু এক প্ৰকাৰে ফেমিলিৰ ওপৰত। মনোজ বাজপেয়ী মেইন হিৰ' হৈ আছে এই ৱেব ছিৰিজখনৰ, আৰু মনোজ বাজপেয়ী ওচৰে পাখৰে এই গোটেই ৱেব ছিৰিজ গৈ থাকে। মানে তেখেতে কি ধৰণে এজ এ এণ্টি টেৰৰিষ্ট স্কোৱাডৰ এজন ইমান দক্ষ অফিচাৰ হৈ কি ধৰণে তেখেতে ফেচ কৰে এণ্টি টেৰৰিজমক, আৰু কি ধৰণে তেখেতে ফেইল কৰে টেৰৰিষ্ট এক্টিভিটিজক, সেইবোৰে ইয়াত দেখুওৱা গৈছে। আৰু ইয়াত যি ভিলেন আছে নহয়, পাকিস্তানৰ পৰা ভিলেন দেখাইছে, পাকিস্তানী ভিলেন যি ইণ্ডিয়াক সদায় মানে বম বিস্ফোৰণ কৰিব বিচাৰে, কিবা ধৰণে মানে ইণ্ডিয়াত কিবা ধৰণে আতংকবাদী কিবা এটা কৰিব বিচাৰে, মানে বিশৃংখলতা, যাক আমি অসমীয়াত কওঁ বিশৃংখলতা কৰিব বিচাৰে ইণ্ডিয়াখনৰ, আৰু সেয়াকে ফেইল কৰি থাকে মনোজ বাজপেয়ী। তাৰমানে চোৰ পুলিচ যি ধৰণে চিনেমাবোৰ থাকে ন, ঠিক সেনেকৈ ধৰণে ইয়াত পাকিস্তানে ট্ৰাই কৰে কিবা কৰিবলৈ, কিন্তু মনোজ বাজপেয়ীৰ টীমে সেই গোটেইখিনি নাকচ কৰি থাকে। আৰু এই মাজেৰে গোটেই ৱেব ছিৰিজখন গৈ থাকে, আৰু মাজে মাজে মনোজ বাজপেয়ীয়ে নিজৰ ফেমিলি লাইফটো ইয়াত দেখাই থাকে। সেই ইয়াত ৱেব ছিৰিজত আপোনাৰ মনোজ বাজপেয়ী আৰু প্ৰিয়ামণিৰ লগতে আছে চাৰিফ হাছমি, আৰু চাৰিফ হাছমি ফেণ্টাষ্টিক এক্টৰ হয়। আমি স্লামডগ মিলিয়নতো দেখিছিলোঁ, আমি তেখেতক জাক তাকে জানতো দেখিছিলোঁ, আৰু তেখেতক যেতিয়া আপোনালোকে দেখিব নহয় স্ক্ৰীণত আপোনালোকে চিনি পাই যাব কোন হয় চাৰিফ হাছমি। আৰু যিসকল ইয়াৰ চাউথৰ বহুতকেইটা এক্টৰ এক্ট্ৰেছ আছে এই ৱেব ছিৰিজত, আপোনালোকে হপায় যদি চাউথ ইণ্ডিয়ান চিনেমা চাই আপোনালোকে চিনি পাব। আৰু এই যিমানকেইজন কো আৰ্টিষ্ট আছে যি দল তেখেতসকলক দিয়া গৈছে বিৰাট ভাল ধৰণে প্লে কৰিছে। ৱেব ছিৰিজখন 10টা এপিছ'ডৰ ছিৰিজ হয়, আৰু আপোনালোকে যেতিয়া ফাৰ্ষ্ট এপিছ'ড চোৱা ষ্টাৰ্ট কৰিব ন, আপোনালোকৰ মনত ইমান কিউৰিয়চিটি লাগি যাব যে কেতিয়া মই খতম কৰোঁ, কেতিয়া মই ক্লাইমেক্সলৈকে যাওঁ, আৰু ক্লাইমেক্সখন চাইতো আৰু মজা লাগি যাব। মানে আপোনালোকে ক্লাইমেক্সখন চাইতো গমেই নাপাব যে কি হ'ল, হিৰো জিকিলে নে ভিলেন জিকিলে। আৰু এই কিউৰিয়চিটিৰ মাজতে আপোনালোকে ইমানে এক্সাইটেড থাকিব যে ছেকেণ্ড ছিৰিজখন কেতিয়া ওলাব। ইণ্ডিয়াৰ যি ডিজিটেল প্লেটফৰ্ম হয় ইয়াত বিৰাট উন্নত হৈ গৈছে। আমি যদি হলিউডৰ নেটফ্লিক্সৰ যিকোনো হলিউডৰ ৱেব ছিৰিজ এটা চাওঁ নহয়, তাৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ মিৰ্জাপুৰ, ছিক্ৰেট গেমছ আৰু এতিয়া ফেমিলি মেনক, তেতিয়াহ'লে এই তিনিটা ছিৰিজে যিকোনো হলিউড ছিৰিজক টক্কৰ দিব পাৰে। আৰু এতিয়া জাষ্ট ৰিলিজ হৈছে ইমৰান হাছমিৰ বাৰ্ড অফ ব্লাড, আৰু মই নেক্সট উইকত ট্ৰাই কৰিম বাৰ্ড অফ ব্লাডৰ ৰিভিউ দিবলৈ, কাৰণ মই এই সপ্তাহ ট্ৰাই কৰিম গোটেই বাৰ্ড অফ ব্লাডৰ গোটেইকেইটা এপিছ'ড চাই ল'বলৈ। সময় ইমান নাপাওঁ, কিন্তু মোৰ এটা বেয়া আদত আছে, যদি মই ৱেব ছিৰিজ চোৱা ষ্টাৰ্ট কৰোঁ মোৰ মানে ৰাতি টোপনি গায়ব হৈ যায়, যেতিয়ালৈকে মই খতম নকৰোঁ সেই ৱেব ছিৰিজটো। ইমান কিউৰিয়চিটি লাগি থাকে, আৰু মই এইবোৰ চাৰ্চবহুৰ ৱেব ছিৰিজবোৰ চাই ইমান ভাল নাপাওঁ, লাভ এংগলৰ চাই ভাল নাপাওঁ। এইবোৰ যোনবোৰ টেৰৰিজমৰ লগত এণ্টি টেৰৰিজমৰ লগত যোনবোৰ জড়িত হৈ থাকে, মানে এডভেঞ্চাৰ যোনবোৰ যি ধৰণে উৰি চিনেমাখন আছিল সেইবোৰ চাই মোৰ বিৰাট ভাল লাগে। আৰু আপোনালোকে যদি একশ্যন চাই ভাল পায়, যদি কিবা এডভেঞ্চাৰ চাই ভাল পায়, আপোনালোকে ফেমিলি মেনখন গেৰাণ্টি ভাল পাব।
ফেমিলি মেনখন আপোনালোকে চাওক আৰু ফেমিলি মেনখন চাই আপোনালোকে ভাল পাব 10টা এপিসোডৰ সিৰিজ হয় 1 বা 10 এপিসোড আপোনালোকে যদি বিচাৰে এদিন এদিনকে চাওক বা যদি বিচাৰে আপোনাৰ মোৰ পুৰা গ্যাৰান্টি আছে যদি আপোনালোকে ওয়েব সিৰিজ চাই আৰু আপোনালোকে যদি সিক্ৰেট গেমছ আৰু মিৰ্জাপুৰ ভাল পাইছে দা ফেমিলি মেন গ্যাৰান্টি আপোনালোকে ভাল পাব আশা কৰিছো মোৰ এই ৰিভিউ আপোনালোকে ভাল পাব আৰু যদি ভাল পাইছে দেন মোৰ চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তলত কমেন্ট দিব নাপাহৰিব যাতে মই গম পাওঁ যে মই কি কৰি আছো যদি ভাল কৰি আছো তাৰ বিষয়ে লিখিব আৰু যদি বেয়া কৰিছো তাৰ বিষয়ে লিখিব যাতে মই শুধৰাব পাৰো যে মোৰ এই চেনেলটো মই কি ধৰণে আগত বঢ়াও মোৰ এটা হিন্দী ওয়েব চেনেল আছে মোৰ এটা হিন্দী চেনেল আছে বিৰাজ কি বাতে তাততো মোৰ ভালকে চলি আছে কিন্তু মই নিজৰ মাতৃভাষা অসমীয়াত এটা চেনেল খুলিম বুলি মোৰ এটা আগৰ পৰা এটা আশা আছিল নট ফৰ এনি ফাইনেন্সিয়েল বেনিফিট জাষ্ট এজ এ এণ্টাৰটেইনমেণ্ট আৰু মই বিচাৰিছোঁ যে আপোনালোকে মোৰ এই যাত্ৰাত মোৰ সাথ দিয়ক আশা কৰিছোঁ মোৰ এই ভিডিঅ' আপোনালোকে ভাল পালে আৰু যদি ভাল পালে দেন মোৰ চেনেলক প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তে লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ